এইফালে দেখিছেনে আমি এতিয়া ৰবাব টেঙা খাবলৈ লৈছোঁ। ৰবাব টেঙা কিছুমানে আকৌ বৰ টেঙা বুলিও কয় এইটো। কালি মায়ে মানে আনি থৈছিলে, আমাৰ ঘৰত নাই, সেই ওচৰৰ এঘৰ মানুহত আছে, তাৰপৰা আনি থৈছে, তাকে খাওঁ বোলো। এতিয়া বেলিয়ে ডুবিলে চাওকচোন, খাম খামকৈ কৰি থাকোঁতে ৰ'দতহে খাবলৈ ভাল ন টেঙা। এইফালে আছে ছোৱালীজনী, এইফালে আছে ল'ৰাটো, সি আকৌ টেঙাটো পায় টেঙাটো ওপৰতে চেলেকি দিছে, গুচাবকে পোৱা নাই। হাই কৰি দিয়াচোন, হাই কৰি দিয়া, হাই কৰি দিয়াচোন। টেঙাটো পায় একেবাৰে ততে নাই আৰু টেঙাটো এতিয়া গুচাই আছোঁ বোলে। বোলে কয় নহয় বতৰ ফল বতৰতে খাব লাগে, সেইকাৰণে আজি গুচাইছোঁ আৰু খাবলৈ। টেঙাটো পেলাব এতিয়া। এইটো ৰঙা টেঙাটো, ৰঙা টেঙাটো বেছি মিঠা ভাল। বগা এজাতো আছে, সেইটো ইমান এটা ভাল নহয় বুলি কয়। আমাৰ ঘৰত আকৌ নাই টেঙা, চোকা টেঙাহে আছে। চোকা টেঙাটো আকৌ বৰ টেঙা হ'ব, সেইকাৰণে মায়ে কালি আনিছে ৰবাব টেঙা। এতিয়া আমাৰ ৰবাব টেঙা গুচাই আছে। চকুতে সোমাই দিছোঁ। জলকীয়া যে নাই, জলকীয়া নাই, ক'ৰপৰা নিম এতিয়া? গছৰ পৰা আনিবগৈ লাগিব। তাৰ পৰাই আনোগৈ। এইফালে এইখিনি এতিয়া নিমখ জলকীয়া দিলোঁ ইয়াত। ধনিয়া হোৱা হ'লেতো আৰু ভাল হৈছিলে। এইখিনি আইতালৈ, এইখিনি দদৌলে, এইখিনি তোলে ইয়াতে থৈ দিম দে। এইখিনি লৈ যাওঁ আকৌ আইতা দদৌলে। কেনেকৈ লৈ যাম আকৌ, এখন হাতত দিয়াচোন তুমি। ইয়া টেঙা খাইছে বেটা মানুহ, গোটেই পেলাই লৈ চেপিছে যে ন। এইফালে আৰু ময়ো খাওঁ আৰু এতিয়া। মিঠা দে টেঙা, আগতে আকৌ দুটা তিনিটা খাই দিওঁ, আজিকালি আকৌ এফাল খাওঁতে তাতে টেঙা হয়। কাৰ কাৰ দেখি পিনি লোভ লাগিছে ক'বচোন দেই কমেণ্টত।